এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু এই ভিডিঅ'টো দেখি আপোনালোকে গম পাইছেই যে এয়া হৈছে আমাৰ যোৰহাটতে অনুষ্ঠিত হোৱা ৯৪তম শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশন ভাগ আপোনালোকেতো গম পাইছেই মহপদা এৰালতলী পথাৰত হৈছিলে আৰু আমিও পালোগৈ মহপদাৰ এৰালতলী পথাৰ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এই এৰালতলী পথাৰত আমি আচলতে ৮ তাৰিখে গৈছিলোঁ আৰু এই অধিৱেশন ভাগি ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিলে দেখিছেই ভক্তৰ কিমান সমাগম আৰু তাতেই সেইদিনা আছিলে সাংস্কৃতিক শোভাযাত্ৰা আমি আচলতে সাংস্কৃতিক শোভাযাত্ৰা নাপালোগৈ যদিও খুবেই এটা ধুনীয়া সময়ত তাত গৈ পাইছিলোঁগৈ য'ত খুব ধুনীয়া ধুনীয়া আপোনালোকলৈ দুটামান ভিডিঅ' লৈ আহিছোঁ ক্লিপ লৈ আহিছোঁ ভিডিঅ'ৰ আৰু সেয়া আপোনালোকলৈ আগবঢ়াইছোঁ তাৰ আগতে আমিনো কেনেধৰণে গ'লোঁ আপোনালোকক তাৰ আৰম্ভণিৰ পৰা আৰম্ভ কৰা হওক আৰু এয়া আমি দুইজন ওলাইছোঁ স্কুটিত কিয় ওলাইছোঁ আপোনালোকে আগলৈ গম পাব এইফালে আমি পালোহি তিতাবৰ আৰু তিতাবৰতে ৰেল গেট পৰিলে প্ৰায় এতিয়া দেখিছেই 2টা বাজিয়ে গ'ল তাৰ পৰা আমি এইফালে পৰিলোঁ বহুত বেছি আগতীয়াকৈ এইফালে ৰেল গেট পেলাই দিলে তাৰপিছতে ইয়াতে হৈ গ'ল 20 মিনিটৰ ওপৰত তাৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিলোঁ এয়া পালোহি যোৰহাট পুলিবোৰৰ পৰাই খুবেই বেছিকৈ একদম যান জঁটৰ সমস্যা য'ত আপোনালোকে যিসকলে আচলতে কালিৰ দৃশ্যবিলাক পাইছে বা যিসকল ভুক্তভোগী তেওঁলোকেহে গম পাব আৰু এইফালে আমি স্কুটি লৈ অহাৰ মেইন কাৰণ এইটোৱে যে চাৰিচকীয়া বাহনত তাতোতকৈ বেছি যান জঁটৰ সমস্যা স্কুটি কেনেবাকৈ ওলাই যাব পাৰিলেও চাৰিচকীয়া বাহনবিলাকৰ বহুত বেছি সমস্যা হৈছিল আৰু এইয়াতে আমি দেখিবলৈ পাইছিলোঁ মাজতে এম্বুলেন্স দুখনকৈ আকৌ তাৰ মাজতে কাৰোবাৰ গাড়ী বেয়া হৈছে খুব বেছি বেয়া লগা দৃশ্য অধিৱেশন ভাগি আচলতে ৰাস্তাৰ কাষতে হৈছিলে কাৰণে আৰু বেছি যান জঁটৰ সমস্যা হৈছিলে আৰু এয়া শংকৰ অধিৱেশনৰ মেইন গীত আৰু এয়া আমি দুয়োজন তাৰপাছত এয়া চাওকচোন বৰ ধুনীয়াকৈ আচলতে বহুত বেছি এটা ডাঙৰ এৰিয়াত এই অধিৱেশন ভাগে অনুষ্ঠিত কৰা হৈছিলে যদিও মানে গোটেইখন ঘূৰা আৰু ধেমালি নহয় মানে ভাগৰ লাগি যায় এইফালে প্ৰতিটো জাপি এইফালে নাম লিখা আছে এইফালে চাওকচোন প্ৰতিটো শাখা আচলতে লিখা আছে শাখাকৈ আৰু এইফালে এখন স্মৃতি গ্ৰন্থ এখন আমি ল'লোঁ তাৰপাছত আপোনালোকক দেখুৱাইছোঁ আহকচোন এয়া এৰালতলী পথাৰ এতিয়া আমি এৰালতলী পথাৰত খোজকাঢ়ি আছোঁ আৰু এইয়া প্ৰতিনিধি শিবিৰ আৰু প্ৰতিনিধি শিবিৰ নোচোৱাকৈ আৰু আপোনালোকক নেদেখুৱাকৈ কেতিয়াও নোৱাৰোঁ কাৰণ এইবিলাক ইমান বেছি ধুনীয়াকৈ সাজিছে ইটোতকৈ সিটো ধুনীয়া সিটোতকৈ সিটো ধুনীয়া আৰু এইবিলাক চাওকচোন খেৰ নৰা বাঁহ বেতেৰে সাজিছে দূৰ দূৰণিৰ পৰা অহা ভক্তসকলে ইয়াতে জিৰণি লৈছে 4 দিন ধৰি আৰু তাৰ বাবে বহুত ধুনীয়াকৈ সাজিছে আৰু এইফালে চাওকচোন নৰা আৰু খেৰেৰে ধুনীয়াকৈ এইফালে সাজিছে আদৰণিৰ বাবে সঁফুৰা শৰাই আৰু এয়া জয় গুৰু শংকৰ আদৰণি আচলতে আমি যিটো সময়ত গৈছিলোঁ সেইটো সময়ত গৈও সন্ধিয়া হৈ অহাৰ লগে লগে ভক্তৰ ভিৰটো বহুত বেছি হৈছিলে এয়া শিবিৰবিলাক চাওকচোন ইমান বেছি ধুনীয়া ইয়াতে ফটোবিলাক বনাইছে ডিব্ৰুগড় জিলা ইমান ধুনীয়া শিবিৰবিলাক তাতে দুখনমান ফটো ল'লোঁ আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ সাজিছে খেৰ নৰাই আচলতে আমাৰ অসমীয়া লোকসকলো কোনো ক্ষেত্ৰতে পিছপৰা নহয় এয়া চাওকচোন আখৰবিলাকো লিখিছে নৰা আৰু খেৰেৰে আৰু কিমান ধুনীয়াকৈ লিখিছে কৃষ্ণ শব্দটো চাওকচোন আৰু ওপৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় গুৰু শংকৰ ইমান ধুনীয়াকৈ গুঠিছে আৰু এইফালে নৰ্থ ইষ্টৰ এখন আৰ্হি মেপ কেন্দ্ৰীয় সেৱা বাহিনী এই
এইফালে দেখিছে আপোনালোকে গৰুণ্ড পক্ষী ইমান ধুনীয়াকৈ সজাইছে ডাঙৰকৈ সকলো ইয়াতে ফটো লৈছে আৰু চাওকচোন ইয়াৰ পাছতে বোলে বাটচৰা আছে আমি আচলতে ইয়াৰ ভিতৰলৈ সোমাই নগ'লোগৈ কাৰণ আমি গৈছিলোঁ স্কুটিত আৰু স্কুটিত যাওঁতে আমি ভাবিছোঁ যে ৰাতি ঠাণ্ডা পাম আমি আচলতে সোনকালে ঘূৰি আহিম বুলি ভাবিছিলোঁ কিন্তু ভিৰৰ বাবে পাওঁতেই আমাৰ 4টা বাজি গ'ল আৰু এইফালে আমি আকৌ ঘূৰি যাওঁতেও বহুত বেছি ভিৰ আগলৈ ভিডিঅ'বিলাক চাই থাকিলে গম পাব বাৰু এইফালে আমি ল'লোঁ এইফালে এটা হেংগিং য'ত আমি কিবিলাক লগাই থ'ব পাৰোঁ এনেকুৱা এটা ল'লোঁ তাৰপিছত আকৌ আমি এতিয়া আপোনালোকক লৈ যাওঁ হওক বাণিজ্য মেলালৈ এয়া আচলতে বাহিৰতে বহি আছে এতিয়া আপোনালোকক এপাক বাণিজ্য মেলা দেখাই দিওঁ হওক আচলতে ভক্তৰ ভিৰ ইয়াতে বহুত বেছি ইমান ধুনীয়া আৰু ইউনিক বস্তুবিলাক ওলাইছে সকলোবিলাক যেন ঘৰলৈ বান্ধি লৈ আনিম এনে লাগে এইফালে চাওকচোন ইমান ধুনীয়া বস্তুবিলাক ওলাইছে আচলতে এইবিলাক ল'বলৈ হেঁপাহ বহুত বেছি এইফালে পালোঁ এজন লগৰ একেবাৰে বাল্যকালৰ লগৰ তাতে আকৌ মোৰ মাৰ ঘৰৰ ওচৰৰ তেওঁক পালোঁ তাৰপিছত এইফালে কাপোৰবিলাক চাইছোঁ আৰু এনেই লোৱা নাই একো এখন মুগা মেখেলা চালোঁ পিয়'ৰ মুগাৰ এইফালে এইখন চাওকচোন 8,000 দাম ক'লে কেনেকৈ বাৰু লওঁ আকাংক্ষাৰ টোপোলাটো সামৰি আমিও আকৌ আগলৈ বোলো কিবা পাওঁ নেকি বুলি বাট ল'লোঁ এইখন হৈছে 50-50ৰ এইটো কিমান পৰে আচলতে কাপোৰবোৰ চালে চকুৰো আৰু বহুত ধুনীয়া আৰু এনেকৈ ওলমাই থ'লে এনেও বহুত বেছি ধুনীয়া লাগে এয়া চাওকচোন পিয়'ৰ মুগা টচ আৰু কিয় জানো মোৰ এনেও মুগা আৰু টচৰ প্ৰতি আসক্তিটো অলপ বেলেগ এইফালে চাওকচোন ধূনা বাতি হওক এইফালে মাটি চাকি এনেকুৱা মাটি চাকি এটা চাইছিলোঁ পিছে দামে দৰে নপতিলে কাৰণে লোৱা নহ'ল এইফালে কটাৰী মানে নাই কি আপোনালোকৰ বহুত বেছি ধুনীয়া আৰু কিছুমান ইউনিক বস্তু ওলাইছিলে বৰ বেছি মৰম লাগিছিলে এই ভাগ শৰাইখন অকণমানি কেতিয়াবা বোলো চফ্ট দিবলৈ হ'ব পিছে লোৱাহে নহ'ল আগলৈ আকৌ পাম বুলি নল'লোঁ আকৌ ঘূৰি যাবলৈ মনো নগ'ল আন্ধাৰো হ'ল আৰু ভৰিও ভাগৰ লাগি আহিছে ভৰিত আচলতে শক্তি কমি আহিছে ইমান বেছি খোজকাঢ়িব নোৱাৰোঁ এইফালে আছিলে চম্বল বিখ্যাত মহৰ শিঙৰ ফণি আৰু এইবিলাক ইমান ধুনীয়া চাওকচোন কাঠৰ বস্তু মানে কিবা এটা দেখিলেই ভাল লাগি যায় এয়া কাঠৰ শৰাই এইফালে জাপি আনফালে মেটেকাৰে বনোৱা বেগ খৰাহী ধুনীয়া নহয়নে বাৰু এইফালে কুটিৰ শিল্প কাঁহৰ এইফালে চাওকচোন বানবাতি বানকাঁহী মুঠতে সকলোবিলাকেই আছিলে এযোৰ কাপ প্লেটৰ দাম দিলোঁ কাপ প্লেট এযোৰৰ দাম 700 টকাকৈ তাকো পিয়'ৰ কাঁহৰ নহয় মিক্স থকা কাঁহ বস্তুবোৰ বহুত বেছি ধুনীয়া আছিলে সকলোবিলাকে যেন সঁচাকৈ লৈ যাম তেনেকুৱা লাগে এয়া গ্ৰন্থমেলা আচলতে ভক্তৰ ভিৰ কাপোৰৰ দোকানবিলাক হওক আপোনালোকৰ অন্য দোকানত যিমান বেছি ভিৰ গ্ৰন্থমেলাৰ ইমান বেছি ভিৰ নাই আচলতে আমাৰ পঢ়ুৱৈসকলৰ সংখ্যা ইয়াতে বহুত বেছি কম আছিল চাগৈ আৰু সেয়ে গ্ৰন্থমেলাত একেবাৰেই ভিৰ নাই যিটো আমাৰ সাহিত্যিক সমাজৰ কাৰণে অতি দুখ লগা কথা আচলতে আজিকালি কিতাপ পঢ়াৰ যিটো ধাউতি বা আগতে কিতাপ যিটো আমাৰ মানে আজৰি সময়ত কিতাপ পঢ়াৰ যিটো অভ্যাস আছিলে দিনক দিনে ফোনবিলাক হোৱাৰ পৰা এইবিলাক অভ্যাস নোহোৱা হৈ গৈছে আজিকালি কোনেও নকয় যে তেওঁলোকৰ হবি কিতাপ পঢ়া এইফালে মই 2খনমান কিতাপ ল'লোঁ আৰু তাৰ পাছত
তেনেকৈ আৰু একো লোৱা নহ'ল। এইফালে কিতাপৰ টোপোলা এটা ল'লোঁ আৰু ঘৰলৈ উভতিলোঁ। চাওঁতে এপাক দিওঁতে আকৌ ইয়াৰ পৰা ওলাওঁতে মানে আন্ধাৰে হ'লগৈ। তাতো একো কিতাপৰ টোপোলাকেইটা লৈ আচলতে ক'তনো আছোঁ, কোনফালেনো ওলাই গ'লে পামগৈ, এনেকুৱা একো গমেই পোৱা হোৱা নাছিলে। তাৰপৰা ঘৰৰ অকণমানি পোৱালিকেইটালৈ এইফালে খেলনা বস্তু দুটামান লৈ লৰালৰিকৈ ওলাই আহোঁ মানে এইফালে আন্ধাৰেই হ'ল। তাৰপাছত আমি দুয়ো যিহেতু একোৱেই খোৱা হোৱা নাছিল, গতিকে আমি ওচৰতে যিহেতু আমাৰ জুইশাল আছিল, জুইশাল মানে আমি যিটো চুকাফা সমন্বয় ক্ষেত্ৰৰে ভিতৰত থকা ৰেষ্টুৰেণ্ট, তাতে গৈ পেলাই এইফালে টোপোলা ভাতৰ জুতি ল'লোঁ। আৰু তাতেও ইমান চাকে মানুহৰ ভিৰ হৈছিল, একো মানে ভেজ নাইকিয়াই হৈ থাকিলে, মানে নন ভেজ নাইকিয়া হৈ থাকিলে। আমি ভেজকে খালোঁ আৰু এইফালে উভতিলোঁ। চাওকচোন ট্ৰেফিকত ফচা সকলেতো গমেই পাব। আজিলৈ আহিছোঁ, বাই।